হে বন্ধুসকল, আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ এটা সুখবৰ আৰু সেয়া হ'ল যে টেট নোহোৱাকৈ চাকৰি আৰু এই চাকৰি ক'ত কৰিব পাৰিব আপোনালোকে আৰু এই চাকৰিৰ কাৰণে কোনে ৰিকুৱাৰমেণ্ট দিলে সেই বিষয়ে জানি লওক। যে এই চাকৰিৰ কাৰণে ৰিকুৱাৰমেণ্ট দিছে কস্তুৰবা গান্ধী বালিকা বিদ্যালয়ে আণ্ডাৰ সমগ্ৰ শিক্ষা অভিযান আৰু অসমৰ মুঠ 28খন জিলাত এই চাকৰিৰ কাৰণে ৰিকুৱাৰমেণ্ট দিছে আৰু অসমৰ কোনখন জিলাত কিমানটা পোষ্ট আছে সেই সকলো তথ্য আপোনালোকে জানিব পাৰিব আজি মোৰ এই ভিডিঅ'টোৰ জৰিয়তে। বন্ধুসকল বলক সেই বিষয়ে জানি লওঁ। এতিয়া জানি লওক কোনখন জিলাত কিমানটা পোষ্ট আছে। জিলা বৰপেটা 26, বিশ্বনাথ 5, বাক্সা 2, বঙাইগাঁও 3, কাছাৰ 7, চিৰাং 5, চৰাইদেউ 5, দৰং 14, ধেমাজি 6, ধুবুৰী 31, ডিমা হাছাও 10, ডিব্ৰুগড় 9, গোৱালপাৰা 11, হাইলাকান্দি 8, হোজাই 5। বন্ধুসকল মই ইয়াতে 15টা জিলাৰ নামহে মাতি দিছোঁ আৰু বাকী যিমানকেইটা ডিষ্ট্ৰিক্ট আছে তাতো কিমানটা পোষ্ট আছে সেই সকলো তথ্য আপোনালোকে জানিব পাৰিব আৰু যিকেইটা পোষ্ট দিছে এই পোষ্টকেইটা আপোনালোকৰ প্ৰত্যেকখন জিলাতে দিছে আৰু এই জিলাসমূহত আপোনালোকে কোনটো ডিপাৰ্টমেণ্টত খটাব সেই সকলো তথ্য জানিব পাৰিব। তো বন্ধুসকল ইয়াৰ বিষয়ে আৰু অধিক জানিবলৈ হ'লে আপোনালোকে মোৰ এই ভিডিঅ'টোৰ ডিছক্ৰিপশ্যনত যাব পাৰে। মই এই ভিডিঅ'টোৰ ডিছক্ৰিপশ্যনত এটা লিংক দি দিছোঁ, সেই লিংকত ভিজিট কৰি আপোনালোকে ইয়াৰ বিষয়ে আৰু অধিক তথ্য জানিব পাৰিব। বন্ধুসকল যিজন ব্যক্তি আজি মোৰ এইটো চেনেলত প্ৰথমে ভিজিট কৰিছে তেখেতক মই এটা ৰিকুৱেষ্ট কৰিম আপোনালোকে প্ৰথমতে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি কাৰণ নটিফিকেশ্যনটো অন কৰি থৈ দিয়ক যাতে মই আপলোড কৰা নতুন নতুন ভিডিঅ'বিলাক আপোনালোকে অতি সোনকালে পাই যায়। আৰু ভিডিঅ'টো ভাল লাগিলে আপোনালোকৰ বন্ধু বান্ধৱীসকললৈ শ্বেয়াৰ কৰিব, লাইক কৰিব আৰু কমেণ্ট কৰিবলৈও নাপাহৰিব।